হয় মই মানে কি হ'ল আজি আমি এই নাৰ্চাৰী এখন আছে আমাৰ গবৰটি এৰিয়াত নাৰ্চাৰীত গৈ আছিলোঁ যাই থাকোঁতে তাতে আপোনাৰ ওদালগুৰি এৰিয়া এনক্ৰচমেণ্ট এৰিয়া তাতে ৰাস্তাৰ উত্তৰ ছাইডত নতুনকৈ ঘৰ বনাইছে তাৰমানে এটা বাঁহৰে ঘৰ টেম্পৰাৰী মানে তেওঁলোকে এনেই জাষ্ট মানে টেম্পৰাৰীকৈ এটা বনাই আৰু সেইটো আমি ৰোধ কৰিলোঁ বন্ধ কৰিলোঁ আৰু যাই মানা কৰিলোঁ সেইটো কৰিব নালাগে মানে ডেমেজ কৰি থৈ আহি আমি নাৰ্চাৰী পিনে গৈ থাকোঁতে এই কালবাৰী বুলি বজাৰ এখন আছে ওদালগুৰিতে এই বজাৰৰ ওচৰৰ পৰা যিমানখিনি মানুহ আৰু ওচৰৰ যিখিনি এনক্ৰচমেণ্ট এৰিয়া মানুহ আছে তেওঁলোকে মানে 100-150জন মানুহ আহি পেলাই আমাক এটাক কৰিছে এভিকশ্যন কৰিব যোৱা নাই আমি নাৰ্চাৰীত গৈছিলোঁ এভিকশ্যন কৰিলোঁ তাৰ অলপ ফৰ্চ থাকিলে হয় আৰ্মছ থাকিলে হয় সেইখিনি থাকিলে যিহেতু ৰাস্তাৰ ওচৰতে বনাই আছে যিহেতু আমি চকু দি দেখিছোঁ দেখাৰ পিছতো আৰু সেইটোতো আৰু আমি মানা কৰিবই লাগিব বন্ধ কৰিবই লাগিব দেখা পাই যদি আমি গুচি যাওঁ সেইটো নহয় এই বন্ধ কৰি যাতে আমি যাই থাকোঁতে তাৰ পৰা মোটামুটি 200 মিটাৰমান যাই থাকোঁতে সেইপিনৰ পৰা আহি পেলাই মানুহখিনি আহি আমাক 100-150জন মানুহ আছিলে তেওঁলোকে পাথৰ দি মাৰিছে আৰু গোটেই যিখন গাড়ী আছিল ডিপাৰ্টমেণ্টৰ গাড়ী গোটেই গাড়ীখন ডেমেজ কৰি দিছে আচলতে আপোনাক কি সন্দেহ কৰে আমি যে মানা কৰিলোঁ বন্ধ কৰিলোঁ এইটো কৰিব মানা হেৰি কৰিলোঁ সেইটো কাৰণে আমাৰ 4জন আছে চবেই আঘাত হৈছে 2জনটো অলপ কম হৈছে মোৰ আৰু ইয়াত অলপ বেছি হৈছে মোৰ মূৰত মাৰিছে ইয়াতে এতিয়া বিচাৰটোতো আৰু মই কি ক'ম সেইটোৱে আৰু ডিপাৰ্টমেণ্টৰ যিখিনি প্ৰচেছ আছে পুলিচ আমিতো FIR দিব লাগিব তেওঁলোকে যিকেইজনে এই কামটো কৰিছে ঘৰ জ্বলা নহয় বাঁহৰ ঘৰ জ্বলালেতো নতুন তাতে পুৰণা ঘৰো আছে আমি এইটো একো কৰা নাই যিটো আছে নতুনকৈ যোনবিলাক আছে বাঁহৰ ঘৰ এইটোতো আমি এইটো মানে যথেষ্ট কৰিবই লাগিব ওচৰতে জুই জ্বলোৱা আছিলে তেওঁলোকে কিবা কিবি খেতি কৰি মানে হেৰি কৰি আছে আৰু তেওঁলোকে নিজে জ্বলোৱা মানে কি হয় তাতে তেওঁলোকে গছৰ পুৰণা গছবিলাক নতুন গছ কাটি তেওঁলোকে সেই জ্বলাই সেই তাতে জ্বলাইছে আমি তাতে পেলাই দিছোঁ এইখিনি বস্তু